হেল্ল' গাইজ নমস্তে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালেই আছোঁ। তো বলক এটা নতুন ভিডিঅ' আজি ষ্টাৰ্ট কৰোঁ। বহুত দিন মূৰত এটা আজি ব্লগ দিবলৈ গৈ আছোঁ, মানে কোনো ধৰণৰ প্লেনিং নাই আমাৰ। লগৰতে মোক ৰাতিপুৱা ফোন কৰিছে, এই জাষ্ট অলপ আগতে ফোন কৰি ক'ল যে অকণমান ওলাই যাম, ৰেডি হৈ থাকিবা। চ' কোনো ধৰণৰ প্লেনিং নাই, একো নাই, যে ক'ত যাওঁ কি যাওঁ একোৱে গম নাপাওঁ। চ' আপোনালোকে ভিডিঅ' দেখি থাকক, বহুত দিন মূৰত ভিডিঅ' দি আছোঁ। ভিডিঅ'টো দেখি থাকক, ক'ত যাওঁ কি নাযাওঁ ক'ত নাযাওঁ, ভিডিঅ'টো দেখি থাকক। আমি ধুনীয়াকৈ ঘৰৰ পৰা ওলাই গৈ আছোঁ লাহে লাহে। গৈ থাকোঁতে এইবাৰ দেখিব আমাৰ কিছুমান টেলেণ্টেড ড্ৰাইভাৰৰ কাণ্ড। সন্মুখত ধুনীয়া ভিউ, মিউজিকৰ লগত আপোনালোকে দূৰে দূৰে থাকিও কাষৰতে দূৰে দূৰে আছো মই ধীৰে ধীৰে জাগি উঠা অনুভূতি মোৰে বুকুতে আছলো। বৰ্তমান আহি পালোঁ আমি বটানিকেল গাৰ্ডেন যোগীঘোপাৰ, আৰু পটককৈ প্লেন হ'ল আহা আৰু আহি গ'লোঁ। বাকী বহুত দিন মূৰত এনেকৈ ব্লগ দি আছোঁ, চ' ভাল লাগি আছে কিবা এটা। আৰু বাকী ওপৰলৈ যাওঁ, দেখোঁ কেনেকুৱা। আৰু প্ৰথমবাৰ আহিছোঁ, চ' এক্সাইটেডো হৈ আছোঁ বহুত। চ' আপোনালোকে দেখি থাকক। আৰু ভবা নাছিলোঁ ইমান ধুনীয়া জেগা হ'ব, বহুত ধুনীয়া। কিন্তু চিৰিৰে উঠাতে ভাগৰ লাগি আছে। বাকী বহুত শান্ত আৰু একদম ধুনীয়া ঠাই। চ' ভাল লাগি আছে বহুত, কিবা মনটো কিবা শান্তও লাগি আছে আহি। বাকী ওপৰত যাওঁ, দেখোঁ ওপৰত কি আছে। চ' আপোনালোকে দেখি থাকক ভিডিঅ'টো। লাজে লাজে বিচাৰিও নোৱাৰো চকুতে চকু থবলৈ, কিবা অজানিতে তোৰ চকুলে চালে লাগে যেন ডুবি যাবলৈ। মোৰ মনৰে প্ৰতিটো সুখত তোকে মই বিচাৰি পাওঁ। মন উৰি যায় তোক হঠাতে দেখা পাই, তই ওচৰ চাপি আহিলে বুকুখন ধপে ধপাই। মন উৰি যায় তোক হঠাতে দেখা পাই, তই ওচৰ চাপি আহিলে বুকুখন ধপে ধপাই। আকৌ ওপৰত গ'লোঁ, ওপৰত যোৱাৰ পিছত মোৰ মোবাইলৰ চাৰ্জ শেষ হৈ গ'ল, সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ কৰিব নোৱাৰিলোঁ, ভিডিঅ'টো বনাব নোৱাৰিলোঁ। তাৰপিছত আমাৰ এটা কাম আহি গ'ল, কামৰ কাৰণে দৌৰাদৌৰিকৈ ওলালোঁ। তাৰ পৰা ওলোৱাৰ পিছত ৰাস্তাতে বৰষুণ পালোঁ, আৰু বৰষুণত তিতি অৱস্থা শেষ। ঘৰ আহি পালোঁ, আহি পাই ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ কিনে ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰা নাই, ভিডিঅ'টো এণ্ড কৰিলোঁ। চ' ভিডিঅ'টো এণ্ড কৰিলোঁ। আপোনালোকে চাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম নতুন ভিডিঅ'ৰ লগত, নতুন জেগাত।